Hello and good morning. Welcome back to my YouTube channel. মই পাখি Assamese vlog-লৈ আপোনালোকক পুনৰ স্বাগতম জনালো। আজি মই এই vlog-টোৰ জৰিয়তে আজিৰ দিনটো কি কৰোঁ তাৰ কিছু মুহূৰ্ত ইয়াত দেখুৱাম। মই এতিয়া মুখ ধুই আহিলোঁ। অহাৰ পিছত এতিয়া মই অকণমান য়োগা কৰিম বুলি ভাবিছোঁ, কিয়নো মই কেইবাদিনো গেপ দিলোঁ। চ' আজি ভাবিছোঁ যে আজি অকণমান কৰোঁ। য়োগা কৰাৰ পিছত আমাৰ ঘৰৰ কাষৰে ভাইটি এটা আহিব, তাত টিউচন ক্লাছ ল'বলৈ, তাত ক্লাছ কৰিম। তাৰপিছত কি কৰোঁ এই ব্লগটোৰ মাজেৰে আপোনালোকক দেখুৱাই যাম। আপোনালোকে শেষলৈকে ব্লগটো চাব। টিউচন কৰি হ'ল, এতিয়া আমি ব্ৰেকফাষ্ট কৰিছোঁ। ইউ খাইছে আৰু আজি আমাৰ লগত। মোৰ পাৰ্চেলটা আহিব অলপ দেৰি পিছত। কি পাৰ্চেল আহে সেইটো আপোনালোকক দেখুৱাম আৰু মোৰো চাবলৈ ৰৈ আছোঁ বাচ্ছাই কেনেকুৱা আহে। অথনি যে পাৰ্চেলটোৰ কথা কৈছিলোঁ, পাৰ্চেলটো আহি গ'ল। এতিয়া আমি ইয়াৰ আনবক্সিং কৰোঁ। কাজল আইলাইনাৰ, ইয়াত আছে এটা লিকুইড আইলাইনাৰ এণ্ড এডাল হৈছে আইব্ৰ ব্ৰাছ, আৰু ইয়াৰ ভিতৰত আছে মাস্কাৰা এটা, মাস্কাৰা এণ্ড লিপষ্টিক। এইটোৱে আছে মোৰ পাৰ্চেলটো। এতিয়া গা চা ধুই ৰেডি হৈ ভাত পানী খাই আজৰি হৈ আহিলোঁ, আৰু এতিয়া আমি গৈ আছোঁ পিঠাগুড়ি খুন্দিবলৈ বিহুৰ। খাইছোঁহি। ভাই দিবি দেই। আমাৰ বাছৰ কুকাৰ চাউল হৈ গ'ল খিনি, এতিয়া বাছত খুন্দিবলৈ ৰাখি আছে। আমাৰ ঘৰলৈ অহা ৰাতিৰ হ'ল, মায়ে এতিয়া পিঠা ভাজিবলৈ আৰম্ভ কৰিলে। আপোনালোককো দেখুৱাওঁ বলক। এয়া মায়ে পিঠা বনাই আছে। দেখিছেনে কেনেধৰণে বনাইছে? আজিলৈকে মই বৰা চাউলৰ পিঠা বনাই পোৱা নাই, মানে তিল পিঠা। বাকী পিঠাবোৰ বনাইছোঁ। ফাৰ্ষ্ট টাইম আজি বনাই চাওঁচোন কিনো হয়।
পিঠা ভাজি কৰি হৈ গ'ল আৰু ভাত বনাই থোৱা আছিল সেয়েহে এতিয়া ভাত খাম খাই কৰি শুই যাম আৰু আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ